ইয়াতে তোমালোকে বহুত ষ্টুডেণ্ট আছা সবৰে এনেকুৱা হৈছে যে সৰুতে পঢ়াত ভাল আছিলে নে নাই সৰুতে বহুতে পঢ়াত ভাল আছিল তাৰপিছত ক্লাছ 8-9 পালোঁ 8-9ত কি হ'ল অলপ পঢ়িব ইচ্ছা নোযোৱা হ'ল মেট্ৰিকত ঘৰৰ পৰা যিমান আশা কৰিছিল তেনেকুৱা হয়তো নহ'ল মোৰ লগতো হৈছে মই সৰুতে পঢ়াত ভাল আছিলোঁ মেট্ৰিকত ৰিজাল্ট ভাল নহ'ল আকৌ হায়াৰ ছেকেণ্ডেৰীত আহিলোঁ হায়াৰ ছেকেণ্ডেৰীত এতিয়া মানে এনেকুৱা হৈ গৈছে আমি পঢ়ি আছোঁ আমাৰ মনোবল নাই একদমেই নাই কাৰণ কি আমাৰ পঢ়াৰ ষ্টাইলটো বেলেগ আছিল আমি বেলেগকৈ পঢ়িছিলোঁ আৰু এতিয়া হয়তো কলেজত আহি আমাৰ পঢ়াৰ ষ্টাইলটো অলপ বেলেগ হৈছে যাক আমি কেটচ কৰিব পৰা নাই আৰু পুৰণা ষ্টাইলটো আমি কি কৰিছোঁ এৰি দিছোঁ আমি পুৰণি মতে পঢ়িব টান পোৱা হৈ গৈছোঁ এতিয়া এটা কথা কওঁ এজন মহান বিজ্ঞানী আছিল গেলিলিও চিনি পোৱা নে তোমালোকে নাম শুনিছা গেলিলিওৰ নাম শুনিছা নে নাই ছায়েন্স ষ্ট্ৰীমৰ ষ্টুডেণ্ট আছা তো গেলিলিও ইটালীৰ বিজ্ঞানী আছিল তো ইটালীৰ বিজ্ঞানী যেতিয়া আছিল গেলিলিওৱে মানে কি হয় আগৰ দিনত মানুহবিলাক অলপ মানে বেছি ধাৰ্মিক আছিল ভগৱানৰ প্ৰতি বিশ্বাস অন্ধবিশ্বাস আছিল তো তেতিয়া কি কৰিছিল যে মানুহবিলাকে ভাবিছিল যে এই সূৰ্যটো যে আছে সূৰ্যটো কি হয় আমাৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে আৰু এইটো সিহঁতে ভগৱানৰ সৃষ্টি বুলি ভাবিছিল তাৰপিছত ইয়াৰে অপজিটত যোনে কৈছিল নহয় তাক মানে মানুহে একদম মানে অন্ধবিশ্বাসী কিবা কিবি এইবিলাক ভাবিছিল তো গেলিলিও এজন যিহেতু চাইণ্টিষ্ট আছিল বহুতো পৰীক্ষা নিৰীক্ষাৰ মানে হেৰিত গম পালে যে আচলতে সূৰ্যটো পৃথিৱীৰ চাৰিওফালে নহয় কি ঘূৰে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে হয়নে এই কথাটো যেতিয়া গেলিলিওৱে চবকে ক'ব গ'ল তেতিয়া কিন্তু মানুহবিলাকে গেলিলিওক বিশ্বাস নকৰিলে কি কৰিলে তেওঁক অধৰ্মী পাপী কিবা কিবি আখ্যা দিলে তেওঁক চাৰ্চত লৈ গ'ল লৈ যায় শপত খোৱালে যে এইটো মিছা বুলি কয় এইটো সত্য নহয় তো গেলিলিও শপত খালে কিন্তু যিহেতু তেওঁ বিশ্বাস আছে যে মই কথাটোত মিছা নহয় সি কি কৰিলে আকৌ ওলাই আহি পেলাই আকৌ এইবাৰ কৈছে যে নহয় পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে এতিয়াতো সৈন্যবিলাকে শুনা পালে আগৰ দিনত ৰজা আছিল ৰজাক কথাটো কৈ দিলে কি কৰিলে গেলিলিওক নি কাৰাবাস দিলে আৰু সেই কাৰাবাসত গেলিলিওৰ তেনেকৈ মৃত্যু হৈ গ'ল আৰু বহুত হাজাৰ বছৰ পিছত কি প্ৰমাণ হ'ল যে আচলতে পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে ঘূৰে এইটো প্ৰমাণ হৈ গ'ল তাৰপিছত আজি বেছি বছৰ হোৱা নাই কেইবছৰমান আগতে গেলিলিওক নিৰ্দোষীও ঘোষণা কৰিলে আৰু আমি এতিয়া এটা কথাই গম পাওঁ যে গেলিলিওৱে এইটো মানে কি আৱিষ্কাৰ কৰিছিল এতিয়া মোৰ কথাটো হৈছে যদি গেলিলিওৱে নিজৰ স্থিতিত অটল নাথাকিলেহেঁতেন যদি গেলিলিওৱে সেই মানুহৰ প্ৰেছাৰত যদি কথাটো চেঞ্জ কৰি দিলে হয় তেতিয়া আমি গম পালোঁ হয় নেকি যে গেলিলিওৱে সেই কথাটো আৱিষ্কাৰ কৰিছিল গম পালোঁ হয়নে নাপালোঁ হয় কাৰণ গেলিলিওত তেতিয়া শাস্তিও নহ'ল হয় বিন্দাছ ঘূৰি ফুৰিলে হয় নহয় যিহেতু গেলিলিওৱে নিজৰ মন্তব্যটো চেঞ্জ নকৰিলে সেই কথাটোতে লাগি থাকিল সেইটোৰ কাৰণে আজি গেলিলিও এজন মহান ব্যক্তি মই কথাটো কি ক'ব গৈছোঁ তোমালোকে নতুন কলেজত আহিছা নতুন যেনেকুৱা শিক্ষা ব্যৱস্থা আছে সেইটো ফ'ল' কৰা কিন্তু সৰুতে আমি যেনেকৈ পঢ়িছিলোঁ কথাটো সকলো ছাত্ৰ ছাত্ৰীৰে পঢ়াৰ ষ্টাইল বেলেগ হয়নে নহয় কোনোবাই কথাটো মানে কি মনত ৰাখিবৰ কাৰণে বাৰে বাৰে লিখিও পঢ়ে কোনোবাই এবাৰতে চালেও মনত থাকে কোনোবাই বাৰে বাৰে বুজিব নোৱাৰে দেৰিকৈ বুজি পায় কোনোবাই এবাৰতে বুজি পায় সেই সৰুতে যেনেকৈ বুজিছিলা বুজাৰ ধৰণটো প্ৰায়বিলাক সলনি নকৰিবা সেইটো ধৰণ সলনি নকৰিবা আৰু এতিয়া যিখিনি আছে সেইখিনি আগুৱাই লৈ যোৱা ভৱিষ্যতবিলাক চবৰে ভাল হ'ব আৰু মই বিশেষ দীঘলীয়া নকৰোঁ আৰু বিশেষ ব্যক্তিসকল আছে ভাষণ দিবলৈ এইখিনি কৈ মই বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ